হাই গাইজ, ৱেলকাম টু আৱাৰ চেনেল প্ৰেক্ষী অসম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ 150টা অসমীয়া সাহিত্যৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধুসকল, এইকেইটা অতি কমন প্ৰশ্ন, প্ৰায়বোৰ এক্সামতে অহা দেখা যায়। গতিকে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, জোনাকী প্ৰকাশৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ, চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতে জোনাকী প্ৰকাশৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছিল আৰু জোনাকী কেতিয়া প্ৰকাশ হৈছিল? 1889 চনত কলকাতাৰ পৰা। নেক্সট কুৱেশ্যন, কলিকতীয়া জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হৈছিল? আৰু ইয়াৰ অপশ্যনবোৰ দেখা পাইছে 1873, 1898, 1900 আৰু 1901 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, 1898 চনত। কলিকতীয়া জোনাকী 1898 চনত বন্ধ হৈছিল। তাৰ পাছত গুৱাহাটীৰ পৰা প্ৰকাশ হোৱা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, জোনাকীক কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয়? জোনাকীখন গুৱাহাটীৰ পৰা কেতিয়াৰ পৰা প্ৰকাশ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ঘ, 1901 চনত। নেক্সট কুৱেশ্যন, জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হয়? জোনাকীখন কেতিয়াৰ পৰা বন্ধ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, 1904 চনত। 1904 চনত জোনাকীৰ প্ৰকাশ বন্ধ হৈছিল। জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ গ, লক্ষ্মীনাথ বেজবৰুৱা। আৰু প্ৰথমজন কোন আছিলে? প্ৰথম আৰু দ্বিতীয় কোন আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা ব্যক্তিজন কোন? আৰু ইয়াৰ আনচাৰটো কি হ'ব? অপশ্যন নাম্বাৰ খ, যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুল নামৰ কবিতা পুথিখনৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ খ, অসমীয়া আৰু ইংৰাজী অভিধান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথি কোনখন আছিল? আৰু ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ গ, আসাম বুৰঞ্জী। আসাম বুৰঞ্জী আছিলে প্ৰথম অসমীয়া ছপা পুথি। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, মৃত্যুঞ্জয়। আৰু এইটো কোনে লিখিছিলে? এইখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোনখন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, বিন বৰাগী। বন্ধুসকল, নেক্সট কুৱেশ্যনটো চাওঁ আহক। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? ইয়াৰ অপশ্যনবোৰ আছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, প্ৰফুল্লচন্দ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপ কোনখন আছিল? বন্ধুসকল, এইখন আপোনালোকে নিশ্চয় জানে। ইয়াৰ আনচাৰটো কি হ'ব? অপশ্যন নাম্বাৰ ক, মই প্ৰেমত পৰিলোঁ। নেক্সট কুৱেশ্যন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ, পাতালপুৰী। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নাম্বাৰ গ, মোৰ জীৱন সোঁৱৰণ। নেক্সট কুৱেশ্যন, বিদেশী কাব্যৰ পৰা পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? এইটো একদম ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ গ, উমৰ-তীৰ্থ। আৰু কোনে লিখিছিলে? যতীন্দ্ৰনাথ দুৱৰাদেৱে। নেক্সট কুৱেশ্যন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? বন্ধুসকল, এইখন যিহেতু আগৰেই প্ৰশ্ন, গতিকে ইয়াত
সেই অপশ্যনটো নাই আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব কুলধৰ শইকীয়া অ'কে কুলধৰ শইকীয়া মনত ৰাখিব কুলধৰ শইকীয়া হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰথমজন কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকজনৰ নাম কি বন্ধুসকল এইটো চেঞ্জ হৈছে এইখন আগৰ প্ৰশ্ন গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যাদৱ শৰ্মা অ'কে যাদৱ শৰ্মা তেওঁ হৈছে বৰ্তমান অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আৰু প্ৰথমজন কোন আছিলে শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি আৰু ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ খ মিৰি জীয়ৰী আৰু কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈদেৱে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বাৰ্তালোচনীখন কোনখন অ'কে প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন আৰু ইয়াৰ অপশ্যনবোৰ কি আছে প্ৰতিদিন দৈনিক অসম অৰুণোদয় আৰু জনমভূমি বন্ধুসকল ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ গ অ'কে অৰুণোদয় প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন অৰুণোদয় নেক্সট কুৱেশ্যন অৰুণোদয় সম্পাদক বা প্ৰথম সম্পাদকজন কোন আছিল আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ ঘ ইজ দ্য কাৰেক্ট আনচাৰ ডক্টৰ নাথন ব্ৰাউন নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি প্ৰথম অসমীয়া সামাজিক নাটক কোনখন আছিল গ ৰাম নৱমী অ'কে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনী কোনখন অপশ্যন নাম্বাৰ খ ইজ দ্য কাৰেক্ট আনচাৰ ল'ৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনী হৈছে ল'ৰা বন্ধু অ'কে নেক্সট কুৱেশ্যন ভাঙনি কোঁৱৰ বুলি কাক জনা যায় আৰু ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ ক আনন্দৰাম আগৰৱালা অ'কে আনন্দৰাম আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায় নেক্সট কুৱেশ্যন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় শংকৰদেৱক শ্ৰীমন্ত শংকৰদেৱক নেক্সট কুৱেশ্যন নামঘোষাৰ ৰচক কোন আৰু ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ ক মাধৱদেৱ অ'কে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায় মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল আৰু ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ গ অ'কে ৰাম সৰস্বতী অ'কে আৰু ৰামায়ণৰ কোনে কৰিছিলে মাধৱ কন্দলী ৰামায়ণৰ অসমীয়া ভাঙনি কোনে কৰিছিল মাধৱ কন্দলীদেৱে আৰু মহাভাৰতৰ ৰাম সৰস্বতী মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন এইটো নিশ্চয় জানে অপশ্যন নাম্বাৰ ঘ ইজ দ্য কাৰেক্ট আনচাৰ ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোনজন আৰু ইয়াৰ আনচাৰটো কি হ'ব ইয়াত আছে পদ্মনাথ গোহাঁই বৰুৱা অ'কে পদ্মনাথ গোহাঁই বৰুৱা আছিলে প্ৰথম অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নহয় সভাপতি আছিলে তেওঁ সভাপতি আছিলে আৰু সম্পাদক কোন আছিলে সম্পাদক আছিলে শৰৎচন্দ্ৰ গোস্বামী গতিকে ইয়াৰ আনচাৰটো এই কুৱেশ্যনটোৰ আনচাৰটো হ'ব শৰৎচন্দ্ৰ গোস্বামী প্ৰথম অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা বন্ধুসকল কনফিউজ নহ'ব নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত আৰু ক'ত হৈছিল আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ খ 1917 1917 চনত শিৱসাগৰত হৈছিল নেক্সট কুৱেশ্যন জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে এইটো নিশ্চয় জানে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথি কি অ'কে ইয়াৰ আনচাৰ কি হ'ব বনফুল কোনে লিখিছিল যতীন্দ্ৰনাথ দুৱৰা নেক্সট কথাগীতাৰ ৰচক কোন অ'কে কথাগীতাৰ ৰচক কোন এইটো জানে ভট্টদেৱ অ'কে ভট্টদেৱৰ আন এটা নাম কি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অ'কে তেওঁ কথাগীতা আৰু কথা ভাগৱত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ ক ভানুমতী হৈছে আধুনিক যুগৰ প্ৰথমখন উপন্যাস নেক্সট অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব মাধৱ কন্দলী হস্তিবিদ্যানৱ গ্ৰন্থৰ ৰচক কোন আৰু ইয়াৰ আনচাৰ কি হ'ব ঘ সুকুমাৰ বৰগাইড নেক্সট শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ ঘ
অপশ্যন নম্বৰ গ হৰিশ্চন্দ্ৰ উপাখ্যান। অ'কে, শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? হৰিশ্চন্দ্ৰ উপাখ্যান। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অ'কে, প্ৰথম অসমীয়া দৈনিক বাতৰি কি? অপশ্যনবোৰ আছে দৈনিক বাতৰি, প্ৰতিদিন, অৰুণোদয়, অসমীয়া খবৰ। অ'কে, আৰু ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক। অ'কে, দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰিখন হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যন, কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিলে? কীৰ্তিনাথ হাজৰিকা। অ'কে, নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়? অ'কে, আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ খ। অ'কে, কোনজন ব্যক্তিক বা কোনজন অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈ। অ'কে, তেখেতক ৱাল্টাৰ স্কটৰ সৈতে তুলনা কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। আনচাৰ কি? ঘৰ জেউতী। বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? আৰু ইয়াৰ আনচাৰ কি হ'ব? ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। তেওঁ বীণা বৰুৱা ছদ্মনামত কি লিখিছিলে? জীৱনৰ বাটত। অ'কে, জীৱনৰ বাটত নামৰ তেওঁ উপন্যাসখন লিখিছিলে বীণা বৰুৱা ছদ্মনামত। আৰু তেখেতক ৰাচনা বৰুৱা বুলিও জনা যায়, ৰাচনা বৰুৱা। আৰু এইটোৰ নামত তেওঁ কোনখন উপন্যাস লিখিছিল? সেউজী পাতৰ কাহিনী। নেক্সট কুৱেশ্যন, শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্মনাম? অসমীয়া সাহিত্যত শিলভদ্ৰ কাক জনা যায়? আনচাৰ খ, ৰেৱতীমোহন দত্ত চৌধুৰী। অ'কে, আনচাৰ খ, ৰেৱতীমোহন দত্ত চৌধুৰী। নেক্সট কুৱেশ্যন, পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? আৰু এইটো নিশ্চয় জানে, ইয়াৰ আনচাৰ কি হ'ব? হোমেন বৰগোহাঞিদেৱ। অন্তৰীপৰ ৰচক কোন? অ'কে, অন্তৰীপৰ ৰচক কোন? ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক, ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, কোনে ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? অ'কে, এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ঘ, অতুল চন্দ্ৰ হাজৰিকা। অ'কে, অতুল চন্দ্ৰ হাজৰিকাদেৱে ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অ'কে, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া। অ'কে, ভৱেন্দ্ৰনাথ শইকীয়া। কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট আনচাৰ, ভৱেন্দ্ৰনাথ শইকীয়া। মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে? আৰু ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ক, মামৰে ধৰা তৰোৱাল। কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল? আৰু ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক, 1938। নেক্সট, চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? আৰু ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক, মাকাম। অ'কে, মাকাম, ৰীতা চৌধুৰীদেৱৰ মাকামৰ ইংৰাজী অনুবাদ চাইনা টাউন ডেইজ। প্ৰথম অসমীয়া আলোচনী। অ'কে, প্ৰথম অসমীয়া আলোচনী কোনখন? অপশ্যন নম্বৰ খ, অৰুণোদয়। অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ আনচাৰ কি হ'ব? গ, 1846। বন্ধুসকল, এইটো সদায় মনত ৰাখিব। অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? 1846 চনত। ক'ৰ পৰা হৈছিল? শিৱসাগৰৰ পৰা। অ'কে, প্ৰথম সম্পাদক কোন আছিলে? ডাক্তৰ নাথান ব্ৰাউন। কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অৰুণোদয়ৰ যুগ বুলি কোৱা হয়? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক, 1846 পৰা 1889 চনলৈকে। অ'কে, 1846 অৰুণোদয় প্ৰকাশ হৈছিল আৰু 1889 কি প্ৰকাশ হৈছিল? জোনাকী। অ'কে, জোনাকী। এইখিনি সময়ছোৱাক অৰুণোদয়ৰ যুগ বুলি জনা যায়। আধুনিক অসমীয়া সাহিত্যৰ প্ৰাৰম্ভিক কাল বুলি কোনটো যুগক কোৱা হয়? আৰু ইয়াৰ আনচাৰ কি হ'ব? ঘ, অৰুণোদয়ৰ যুগক। অ'কে, অসমীয়া সাহিত্যত কোনখিনি সাহিত্যক যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি কোৱা হয়? আৰু ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ খ, 1940 চনৰ পৰা 1970 চনৰ ভিতৰত ৰচিত সাহিত্যৰাজিক। অসমীয়া সাহিত্যৰ কোনখিনি সাহিত্যিক সাম্প্ৰতিক যুগৰ সাহিত্য বুলি কোৱা হয়? ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ক, অ'কে, যুদ্ধোত্তৰ যুগৰ পৰৱৰ্তী অৰ্থাৎ 1970 চনৰ পৰা বৰ্তমানলৈকে ৰচিত সাহিত্যৰাজিক কোৱা হয় সাম্প্ৰতিক যুগৰ অৰ্থাৎ বৰ্তমান যুগৰ সাহিত্যৰাজি। নেক্সট কুৱেশ্যন, কোনখিনি সময়ৰ সাহিত্যক অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সাহিত্য বুলি অভিহিত কৰা হয়?
আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ গ 1889 চনৰ পৰা 1940 চনলৈকে অ'কে মনত ৰাখিব 1846 পৰা 1846 পৰা 1889 লৈকে কোৱা হয় অৰুণোদয় যুগ তাৰপিছত 1889 পৰা 1940 লৈকে কোৱা হয় ৰোমান্টিক যুগ তাৰপিছত 1940 পৰা 1970 লৈকে কোৱা হয় যুদ্ধোত্তৰ যুগ আৰু 1970 পৰা বৰ্তমানলৈকে কোৱা হয় সাম্প্ৰতিক যুগ নেক্সট অৰুণোদয় কাকতৰ প্ৰকাশ কিমান চনত বন্ধ হৈছিল আনচাৰটো কি হ'ব ঘ 1882 চনত ওকে অৰুণোদয় কাকতৰ প্ৰকাশ 1882 চনত বন্ধ হৈছিল কিমান চনত অসমৰ স্কুল কছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ খ 1836 1836 চনত অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰে কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ অ'কে এজ অফ ডাৰ্কনেছ বুলি অভিহিত কৰিছে আৰু ইয়াৰ আনচাৰ কি হ'ব 1826 পৰা 1870 1836 পৰা 1842 1836 পৰা 1873 1836 পৰা 1880 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ গ ইজ দ্য কাৰেক্ট আনচাৰ 1836 চনৰ পৰা 1873 চনলৈকে ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু টি কাটৰ সপৰিয়ালে পোনপ্ৰথম শদিয়া পাইছিল অ'কে কেতিয়া শদিয়া পাইছিল আৰু ইয়াৰ আনচাৰ কি হ'ব 1836 চনৰ মাৰ্চ মাহত অ'কে নেক্সট কুৱেশ্যন তলৰ কোনজন বেপ্টিষ্ট মিছনাৰীৰ ব্ৰহ্মপুত্ৰত নাও ডুবি মৃত্যু হৈছিল আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ গ অ'কে অপশ্যন নম্বৰ গ জেকব থমাছ অ'কে জেকব থমাছৰ ব্ৰহ্মপুত্ৰত নাও ডুবি মৃত্যু হৈছিল অ'কে জেকব থমাছ নেক্সট শদিয়াত পোনপ্ৰথমে কোনে আৰু কিমান চনত প্ৰথমটো ছপাশাল বহুৱাইছিল আৰু ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ ক অলিভাৰ টিকাট্টাৰে 1831 চনত নেক্সট কিমান চনত বঙলা ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কছাৰী আদিত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কৰা হৈছিল ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ খ 1873 অ'কে এইখিনি মনত ৰাখিব 1873 চনত 1836 চনত প্ৰথম বঙালী ভাষা প্ৰচলন কৰা হৈছিল আৰু 1873 চনত আকৌ অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ৰ নাম সলনি কৰি কিমান চনত অৰুণোদয় কৰা হৈছিল ইয়াৰ আনচাৰ কি হ'ব প্ৰথমতে আছিল অৰুণোদয় অ'কে হস্ৰই আছিলে তাৰ পাছত অন্তস্থ য় কৰা হয় ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ গ 1861 চনত অৰুণোদয় আলোচনীখন কিমান বছৰ জীয়াই আছিল অৰ্থাৎ কিমান বছৰ প্ৰচলন হৈছিল ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ ক 34 বছৰকে 34 বছৰ অৰুণোদয় আলোচনীৰ শেষৰগৰাকী সম্পাদক আছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ এ কে কাৰ্ণি মনত ৰাখিব অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক আছিলে কোন ডক্টৰ নাথান ব্ৰাউন আৰু শেষৰজন কোন আছিল এ কে কাৰ্ণি নেক্সট কুৱেশ্যন ভাৰতীয় কাব্য পৰম্পৰাৰ বৈচিত্ৰ্যময় ইতিহাস আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ক ঋগ্বেদৰ পৰা অ'কে বাইবেলৰ নিউ টেষ্টামেণ্টৰ অসমীয়া ভাষণি 1849 চনত তলৰ কোনজন লেখকৰ কৃতিত্ব অৰ্থাৎ কোনজন ব্যক্তিয়ে অসমীয়া ভাঙনি কৰিছিল বাইবেলৰ নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ ক নাথান ব্ৰাউন এলিজা ব্ৰাউন ৰচিত এখন পঢ়াশালীয়া পুথি কি অ'কে এলিজা ব্ৰাউনৰ দ্বাৰা ৰচিত এখন পঢ়াশালীয়া পুথি কি হ'ব অপশ্যন নম্বৰ খ গণনাৰ পুথি প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ গ মাইলছ ব্ৰনছন অ'কে নাথান ব্ৰাউনৰ নাম কিহৰ লগত সম্পৰ্কিত নাথান ব্ৰাউনৰ নাম প্ৰথম ব্যাকৰণৰ লগত সম্পৰ্কিত অ'কে আৰু অভিধানৰ লগত মাইলছ ব্ৰনছনে ৰচনা কৰা নাথান ব্ৰাউনৰ নাম অৰুণোদয়ৰ লগত সম্পৰ্কিত আৰু মাইলছ ব্ৰনছনৰ নাম অভিধানৰ লগত সম্পৰ্কিত অ'কে মাইলছ ব্ৰনছনে ৰচনা কৰা অসমীয়া অভিধান শীৰ্ষক প্ৰথম অসমীয়া অভিধানখনত কি শব্দই স্থান পাইছিল কিমানটা শব্দই স্থান পাইছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ 14,000 শব্দই অ'কে অসমীয়া অভিধানখনত মাইলছ ব্ৰনছনে ৰচনা কৰা অসমীয়া অভিধানখনত 14,000 শব্দই স্থান পাইছিল মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান কিমান চনত প্ৰকাশ পাইছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ক 1867 চনত হেমকোষ কিমান চনত প্ৰকাশ পাইছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ
ঘ অ'কে হেমকোষ 1900 চনত প্ৰকাশ পাইছিল হেমকোষৰ স্ৰষ্টা কোন এইটো নিশ্চয় জানে ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ ক হেমচন্দ্ৰ বৰুৱা অ'কে তেখেতৰ নামানুসৰি হেমকোষ নামটো দিয়া হৈছে দীপ্তি আলোচনীখন কোনে কিমান চনত প্ৰকাশ কৰিছিল অ'কে ইয়াৰ অপশ্যনবোৰ আপোনালোকে দেখা পাইছে এ গাৰ্ণী নিধিৰাম ফাৰুৱে লক্ষ্মীনাথ বেজবৰুৱা ভোলানাথ আটাই আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট আনচাৰ এ গাৰ্ণী অ'কে এ গাৰ্ণীয়ে 1905 চনত দীপ্তি আলোচনীখন প্ৰকাশ কৰিছিল নেক্সট কুৱেশ্যন নিধিৰাম ফাৰুৱেলৰ প্ৰকৃত নাম কি আছিল অ'কে এইটো নিশ্চয় জানে আপোনালোকে ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ ঘ নিধিৰাম কেওট অ'কে নিধিৰাম কেওটে নিধিৰাম ফাৰুৱেল নামটো মানে তেখেতৰ মানে আচল নামটো চেঞ্জ কৰিছিল নিধিৰাম ফাৰুৱেল কৰি আৰু তেওঁ খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত হৈছিল তেওঁ খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত হোৱা মানে কনভাৰ্ট হোৱা প্ৰথম ব্যক্তি আছিল পদাৰ্থবিদ্যাৰ সাৰ শীৰ্ষক পুথিখন তলৰ কোনজনে ৰচনা কৰিছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ নিধিৰাম ফাৰুৱেল অ'কে পদাৰ্থবিদ্যাৰ সাৰ এই পুথিখন ৰচনা কৰিছিল নেক্সট FU ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ গ আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট FU ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কিমান চনত প্ৰকাশ পাইছিল কোনে আৰু কিমান চনত প্ৰকাশ কৰিছিল অপশ্যন নম্বৰ ক 1855 চনত কোনে প্ৰকাশ কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে নেক্সট হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটকৰ নাম অ'কে হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটক হৈছে অপশ্যন নম্বৰ গ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি নেক্সট আছাম নিউজৰ এজন সম্পাদক আছিল অ'কে আছাম নিউজৰ এজন সম্পাদক কোন আছিল অপশ্যন নম্বৰ খ হেমচন্দ্ৰ বৰুৱা ৰামনৱমী নাটকখন লিখিছিল কোনে লিখিছিল ইয়াৰ আনচাৰটো নিশ্চয় জানে ৰামনৱমীৰ লিখক কোন অপশ্যন নম্বৰ ঘ ইজ দ্য কাৰেক্ট আনচাৰ গুণাভিৰাম বৰুৱা নেক্সট কুৱেশ্যন সুধৰ্মাৰ উপাখ্যান কোনে ৰচনা কৰিছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ক পদ্মাৱতী দেৱী ফুকননী যাত্ৰীকৰ যাত্ৰা মূল লেখক হ'ল যাত্ৰীকৰ যাত্ৰা নামৰ পিলগ্ৰিমছ প্ৰগ্ৰেছ অ'কে এখন হৈছে পিলগ্ৰিমছ প্ৰগ্ৰেছ ইংৰাজীৰ মানে ইংৰাজী সাহিত্যৰ এখন বুক আৰু সেইখন অনুবাদ কৰিছিলে যাত্ৰীকৰ যাত্ৰা বুলি এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ অপশ্যন নম্বৰ খ জন বনিয়ন অ'কে অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট আনচাৰ জন বনিয়ন অ'কে তেখেতে এইখন মানে অনুবাদ কৰিছিলে আৰু ইয়াৰ মূল লেখক হৈছে জন বনিয়ন তলৰ কোনটো অৰুণোদয় যুগৰ প্ৰবন্ধ অ'কে অৰুণোদয় যুগৰ প্ৰবন্ধ কোনটো এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ নম্ৰতাই জ্ঞান বল অ'কে অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট আনচাৰ নম্ৰতাই জ্ঞান বল নেক্সট অৰুণোদয় পাতত প্ৰকাশিত এটা জনজাতি সম্পৰ্কীয় প্ৰবন্ধ হ'ল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ক চিংফৌ বিৱৰণ কোনখিনি সময়ক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোৱা হয় এইটো পুনৰ আহিলে প্ৰশ্নটো ইয়াৰ আনচাৰ কি হ'ব অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট আনচাৰ 1889 চনৰ পৰা 1940 চনলৈকে আছাম বিলাসিনী কোন চনত প্ৰকাশ পাইছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ঘ 1871 চনত কোনজন সত্ৰাধিকাৰৰ সৌজন্যত মাজুলীৰ আউনীআটী সত্ৰৰ পৰা আছাম বিলাসিনী কাকতখন প্ৰকাশ পাইছিল এণ্ড দ্য কাৰেক্ট আনচাৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামী অ'কে সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামী অ'কে তেখেতৰ সৌজন্যত মাজুলীৰ আউনীআটী সত্ৰৰ পৰা আছাম বিলাসিনী প্ৰকাশ পাইছিলে কিমান চনত 1871 চনত নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত পোনপ্ৰথমে কোনগৰাকী কবিয়ে অমৃতাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল অ'কে অমৃতাক্ষৰ ছন্দ কোনে প্ৰথমে প্ৰয়োগ কৰিছিলে ৰমাকান্ত চৌধুৰী দেৱে ৰোমান্টিক শব্দটোৰ উৎপত্তি হৈছে অ'কে ৰোমান্টিক শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ খ ফৰাচী ৰোমাঞ্চ শব্দৰ পৰা জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ 1889 চনত প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন আৰু ইয়াৰ আনচাৰ কি হ'ব যতীন্দ্ৰনাথ দুৱৰা অ'কে যতীন্দ্ৰনাথ দুৱৰা আছিলে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক অ'কে তেখেতৰ এটা কথা কবিতা হৈছে মোৰ শেষ পাঠ অ'কে ইংৰাজী হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যিটো দ্য লাষ্ট লেচন মানে প্ৰবন্ধ আছে সেইটোৰ তেখেতে কথা কবিতা হিচাপত লিখিছিল মোৰ শেষ পাঠ নামত প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ ক
লক্ষ্মীনাথ বেজবৰুৱা, এইটো নিশ্চয় জানে। প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ হেমচন্দ্ৰ গোস্বামী। প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন? অ'কে, প্ৰথম অসম সাহিত্য সভাৰ মহিলা সভাপতি কোন আছিলে? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ গ নলিনীবালা দেৱী। প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন? এইটো আকৌ আহিছে প্ৰশ্নটো, পদ্মনাথ গোহাঁই বৰুৱা। অ'কে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? এইটো নিশ্চয় জানে, বন কুঁৱৰী। অ'কে, বন কুঁৱৰী আছিলে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা।